নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সমুজ্জ্বল দলদলৈ আপোনালোক সকলোটিকে স্বাগতম জনাইছোঁ। আৰু আজি বৰ সুন্দৰ বতৰ হৈছে, অকণমান বৰষুণো দি আছে, বতাহো মাৰি আহিছে। গতিকে বোলো আজি কিনো খাম, কিনো বনাম, গতিকে তাকে চিন্তা কৰি আমলখি আৰু শিঙৰা মাছ লৈ আহিছিলোঁ বজাৰৰ পৰা, আৰু বোলো তাকে খাওঁ। কাৰণ এই আঞ্জাটো বহুত ঔষধি আঞ্জাও হয়। খালি আজি মই নবনাওঁ, মায়ে বনাব আৰু মই খালি ভিডিঅ' কৰিম। গতিকে আমলখি আৰু শিঙৰা মাছৰ আঞ্জাটোনো কেনেদৰে বনোৱা হয় তাকে আমি চাবলৈ যাওঁ ব'লক পাকঘৰলৈ। এতিয়া চাওক, আমলখি আঞ্জাৰ কাৰণে প্ৰথমতে এতিয়া 10-12টামান আমলখি প্ৰথম বইল কৰি লোৱা হৈছে। তাৰপিছত এয়া আছে সৰু চাইজত কাটি লোৱা আছে আলুখিনিও বইল কৰি লৈছোঁ, আৰু এইফালে আছে এইখিনি শিঙৰা মাছ। গতিকে আহক আমি বনাবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া আমাৰ সুবিধাৰ কাৰণে প্ৰথম আমলখিখিনি এনেকৈ অকণ পিটিকা কৰি ল'লোঁ। এইফালে আলুখিনিও পিটিকা কৰি লোৱা হৈছে, আৰু ইয়াৰ পিছত আমি কেৰাহীত তেল গৰম কৰি প্ৰথম মাছকেইটা ভাজি ল'ম। এতিয়া কেৰাহী গৰম হৈ গ'ল, গৰম হ'লত এতিয়া ইয়াত তেল দিছে। আজি মায়েহে বনাই আছে দেই, মই বনোৱা নাই, মই বেছি ভিডিঅ'হে কৰি আছোঁ। গতিকে এতিয়া আমি তেলখিনি পকিবলৈ দিওঁ। এতিয়া তেল পকি গ'ল। এতিয়া ইয়াত এনেদৰে শিঙৰা মাছখিনি ফ্ৰাই কৰি লোৱা হ'ব। এনেদৰে শিঙৰা মাছখিনি দি ৰঙাকৈ অলপ ফ্ৰাই কৰি লওঁ। এয়া চাওক, সুন্দৰভাৱে মাছখিনি ফ্ৰাই হৈ আছে, আৰু অকণ সময়ৰ পিছতে মাছখিনি আমি কাঢ়ি থ'ম। এয়া চাওক, মাছখিনি আমি কাঢ়ি ল'লোঁ, সম্পূৰ্ণকৈ ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ। মাছ খোৱা হৈ গৈছে। এতিয়া আমি আগতে ফেটি লোৱা আমলখিখিনিত এতিয়া হালধি দি লৈছোঁ, আৰু আলুখিনিও ইয়াত ফেটি লৈছোঁ, আৰু মাছখিনিও ইয়াত দেখিছেনে সম্পূৰ্ণকৈ ৰঙাকৈ ফ্ৰাই কৰি ৰেডি কৰি লৈছোঁ। এয়া তেলখিনিতে আগৰ মাছ ফ্ৰাই কৰা তেলখিনিতে কেইটামান মেথি গুটি দিছোঁ। দিয়া নাই একচুৱেলি, মায়ে দিছে। আৰু এতিয়া অকণমান খাবলৈ মুখৰ টেষ্টৰ কাৰণে কেইটামান ইয়াত মেথি গুটি ফুটাই দিয়া হ'ব, সৰিয়হ ফুটাই দিয়া হ'ব। এয়া সৰিয়হ দিয়াৰ পিছত এতিয়া আমলখিত মিক্স কৰি থোৱা হালধীয়া হৈ দিয়া আমলখিখিনি তেলত দি দিম, আৰু ইয়াক আমি 6-7 মিনিট সময় ভালদৰে ফ্ৰাই কৰি লওঁ। এতিয়া আমলখিখিনি ভাজি হোৱাৰ পিছত এতিয়া তাত ফেটি লোৱা আলুখিনি দিয়া হৈছে। এতিয়া আলুৱে আমলখিয়ে একেলগে ইয়াকো 6-7 মিনিট সময় ভালদৰে ভাজি লোৱা হ'ব। এতিয়া ইয়াত দিয়া হ'ব নিমখ। এয়া চাওক, আলুখিনি সুন্দৰভাৱে ফ্ৰাই হৈ গৈছে, আৰু গতিকে ইয়াত এতিয়া আমি গৰম পানী মিহলাম। এনেদৰে পানী মিহলাই আকৌ আমি ইয়াক অকণমান উতল অহালৈকে এনেদৰে ৰাখি দিম। এতিয়া ইয়াত আমি ফ্ৰাই কৰি লোৱা মাছখিনি দি দিম। চাওক, সুন্দৰভাৱে উতল আহিছে, আঞ্জাখিনি কালাৰটো দেখিবলৈও ভাল হৈছে। গতিকে আৰু 2-3 মিনিট সময় এনেদৰে উতলোৱাৰ পিছত আমি ইয়াক পৰিৱেশনৰ কাৰণে সাজু কৰিম। এয়া টেষ্টৰ কাৰণে ৰেডি, গতিকে অকণমান টেষ্ট কৰি চাওঁ। বঢ়িয়া হৈছে খাবলৈ, আৰু নিমখ চিমখ চব জোখত হৈছে, খাব পৰা হৈছে। এয়া আমি গেছটো বন্ধ কৰিলোঁ। গেছ বন্ধ কৰাৰ পিছত ইয়াক মই ভালদৰে পাত্ৰ এটাত কাঢ়ি ল'ম। চাওক, এনেদৰে বৰ ধুনীয়া আহিছে কালাৰটো, আৰু মই টেষ্ট কৰি চালোঁ, খাবলৈও খুব সুন্দৰ হৈছে। এয়া হৈ গ'ল আমাৰ ৰেডি আমলখিৰ লগত শিঙৰা মাছৰ আঞ্জা, আৰু বহুত এইটো ঔষধি গুণযুক্ত আঞ্জা হয়। আৰু যদি মোৰ আজি এই ৰেচিপিটো আঞ্জাটো বনোৱা চাই ভাল পাইছে, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।